নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট নিউজ। আজি আমি আলোচনা কৰিবলৈ আহিছোঁ ফাইনেল মেচখনৰ বিষয়ে। ফাইনেল মেচখন খেলিব গুজৰাট টাইটেন্স বনাম ৰাজস্থান ৰয়েলছ। ৰাজস্থান ৰয়েলছে RCBক হেৰুৱাই ফাইনেলত প্ৰৱেশ কৰে। ৰাজস্থান ৰয়েলছৰ জছ বাটলাৰে বিৰাট কোহলীৰ 4টা শতক স্পৰ্শ কৰে। 2008 চনত IPL আৰম্ভ হৈছিলে। ৰাজস্থান ৰয়েলছে ফাইনেলত জিকিবলৈ সক্ষম হৈছিলে। ৰাজস্থান ৰয়েলছে তাৰ পিছৰ পৰা ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হ'ব পৰা নাছিলে। আৰু গুজৰাট টাইটেন্সে এইবাৰ নতুনকৈ টিম বনাই পেলাই ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। তো দেখাৰ বিষয় হ'ব যে কোনটো টিমে ফাইনেলত জিকে। আপোনালোকে কালি IPLত বিশেষ আকৰ্ষণ চাবলৈ পাব। সন্ধিয়া 6:30 বজাৰ পৰা আপোনালোকে চাবলৈ পাব। এতিয়া আমি চাই লওঁ আহক এই মেচখন কেইটা বজাৰ পৰা আছে। এই মেচখন আৰম্ভ হ'ব 8 বজাৰ পৰা। আধা ঘণ্টা পিছুৱাই দিয়া হৈছে। আপোনালোকে আধা ঘণ্টা পিছৰ পৰা 8 বজাৰ পৰা লাইভ চাব পাৰিব। এতিয়া আমি চাই লওঁ আহক গুজৰাট টাইটেন্সৰ সম্ভাৱিত প্লেইং 11। মন গেল, উদ্দীমান চাহা উইকেট কিপাৰ, মাৰ্ক উড, হাৰ্দিক পাণ্ডিয়া, ডেভিড মিলাৰ, ৰাহুল টেৱাটিয়া, ৰাছিদ খান, সাই কিশোৰ, মহম্মদ শামি, এলজৰি জোছেফ আৰু য়শ দয়াল। আমি চাই লওঁ আহক ৰাজস্থান ৰয়েলছৰ প্লেইং 11। জছ বাটলাৰ আৰু য়শলে অপেনিং কৰিব। 3 নম্বৰত আহিব সঞ্জু চেমচম, কাপ্তান আৰু উইকেট কিপাৰ। 4 নম্বৰত দেৱদূত পাটিকেল, 5 নম্বৰত চিমৰন হেটমেয়াৰ, 6 নম্বৰত ৰিয়ান পৰাগ, 7 নম্বৰত আছমিৰ আৰু 8 নম্বৰত আহিব টেন বল্ট, 9 নম্বৰত অভিত মিশ্ৰ আৰু 10 নম্বৰত আহিব য়ৰ্জৱেন্দ্ৰ চাহেল আৰু 11 নম্বৰত প্ৰসিদ্ধ কৃষ্ণা। এই আছিল প্লেইং 11। তো ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। নিয়মিতভাৱে ক্ৰিকেট ভিডিঅ' চাই থাকিবলৈ ধন্যবাদ।